हेलो गाइस स्वागतम जनाइছো पुনৰ এবাৰ আপোনালোক সকলোকে আৰু আজি আপোনালোকক দেখাম মই ধুনিয়া এটা ভিডিও মানে তেল পিঠা আৰু তিল পিঠা বগা পিঠা যোনটো মায়ে বনাব হেতু কাৰণে মই ভাবিছো আপোনালোকক দেখাও তো ভিডিওটো ভালকে চাই থাকক আৰু আপোনালোক এনেকে আমি বনোৱা নিচিনাকে বনাই চাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো ভিডিওটো চাই থাকক এইফালে মায়ে পিঠাগুৰিখিনি ধুনিয়াকৈ সাইডত লৈ লৈছে আৰু গুৰখিনি মিহি কৰি আছে গুৰ আৰু পিঠাগুৰিখিনি পানী দি ৰাতিটো ভিজাই থৈ দিম ৰাতি ধুনিয়াকৈ ঢাকি থৈ দিম ৰাতি থলে বেছি ভাল হয় পিঠাখিনি ফুলি যায় আৰু এয়া দেখিছে গুৰখিনি মিহি কৰি আছে এয়া পুৰা পানীত মিক্স কৰি পিঠাগুৰিখিনি লগত থৈ দিম এফালে আমাৰ খুৰী এজনীয়ে চাহ খাব আহিছিলে আমাৰ ঘৰত তো দেখাই দিলো খুৰীকো আজি বগা পিঠাৰ লগত চাহ খাই আছে খুৰীয়ে এয়া দেখিছে পিঠাখিনি গুৰৰ লগত ধুনিয়াকৈ মিক্স কৰি এৰাইতি থৈ দিয়া হৈছে আৰু এনেকৈ হাততে অকমান লাডু বনাব লাগিব হাতত ধুনিয়াকৈ লৈ এনেকৈ লাডু নিচিনাকৈ বনাই তাৰ পিছত তেলত দি দিব লাগে এয়া ধুনিয়াকৈ ফুলি আহিছে এয়া দেখিছে কেনেকৈ ধুনিয়াকৈ গোল কৰি দিয়া হৈছে গোল কৰি হাতেৰে এনেকৈ অকমান টিপি দিলে হৈ যায় আৰু এয়া দেখিছে ধুনিয়াকৈ ফুলি গৈছে এৰাতি থোৱাৰ কাৰণে ইমান ভালকৈ হৈছে পিঠাখিনি লগালগ যদি আপুনি পিঠাগুৰিখিনি কিবা কৰে তেতিয়া ইমান ধুনিয়া নহয় আৰু খাবলৈও টেস্টি নহয় ভিতৰটো নিহিজা নিচিনা হৈ থাকে হেতু কাৰণে আমি এৰাতি থৈ দিয়া হয় হেয়া দেখিছে কেনেকৈ বনোৱা হৈছে এনেকৈ তেল পিঠা বনোৱা হয় আৰু আপোনালোকেতো জানেই চাগে হয়তো আৰু যোনে কিছুমানে নাজানিবও পাৰে যোনে নাজানে এয়া মোৰ ভিডিও চাই পেলাই আপোনালোকে বনাব পাৰিব ঘৰত আৰু এয়া আমাৰ তেল পিঠাখিনি হৈ গ'ল আৰু আপোনালোকক আজি বগা পিঠা বনোৱা যোনটো তিল পিঠা হেখিনিও এবাৰ দেখাই দিওঁ বুলি ভাবিলো ঘৰত যিহেতু মায়ে বনাবই আপোনালোককো এবাৰ দেখাই দিলে মোৰ ভাল লাগিব তিলখিনি এনেকৈ মিহি কৰি লোৱা হৈছে আৰু এয়া মায়ে বনাই আছে বগা পিঠা তিল পিঠা হেতু কাৰণে আপোনালোকক এইটো দেখাই দিওঁ এয়া তিলখিনি ধুনিয়াকৈ মিক্সিত মাৰি মিহি কৰি দিয়া হৈছে গুৰি কৰা হৈছে এয়া দেখিছে আৰু এয়া বৰা চাউলৰ পিঠাগুৰিখিনি এফালে এনেকৈ বনাই আছে আপোনালোকে চাওক কেনেকৈ বনাইছে আপোনালোকেও ঘৰত ট্ৰাই কৰিব যোনে বগা পিঠা বনাব নাজানে আৰু এয়া কেনেকৈ বনাইছে চাব প্ৰথমতে পিঠাগুৰিখিনি এনেকৈ ধুনিয়াকৈ দি দিয়া হৈছে এটা সাইজত আৰু মাজতে তিলখিনি দি দিয়া হৈছে আৰু এফালে অকমান পকাই দিলে সাইডত থৈ দিলে আৰু এইখিনি মুছি দিলে আকৌ এটা দিব ইটো অকমান সাইডলৈ থৈ দিছে গৰম হ'ব দিছে আৰু এতিয়া ওপৰত হেখিনি যে থোৱা হৈছে ভালকৈ গৰম ভাপটো দি হিজি থাকিব হেতু কাৰণে আৰু জুইটো একদম কমাই দিব লাগিব জুই বেছি হলেও নহব দেই যাব বা পিঠাটো নুঠিব এয়া দেখিছে জুইটো আপোনালোকে চাব একদম লো ফ্লেমত এয়া দেখিছে আমাৰ অকল এডাল খৰি দি আছে বাহৰ খৰি এয়া বহুত কমকৈ দিয়া হৈছে জুই একদম মিডিয়াম টু লো মানে মিডিয়াম টু লো জুইটো থাকিব লাগিব আৰু এফালে কেনেকৈ বনাইছে দেখিছে আপোনালোকে পিঠা মানে বিহুতে বনোৱা হয় ন বিহুতকে এতিয়া আন সিজনত বনালে বেছি খাই ভাল লাগে বেছি টেস্টি লাগে বিহুটো সকলোৱে পায় এতিয়াতো পাবলৈ জটিল আছে বহুত মহঙ্গা এতিয়া তেনেকৈ ঘৰত বনোৱা নহয় যিহেতু আৰু এয়া মই লাল চাহৰ লগত ৰাতিপুৱা গাখীৰ চাহটো নাখাওৱে এয়া লাল চাহৰ লগত তেল পিঠা আৰু বগা পিঠা খাম या मैं झूल जाऊं इन खताओं में कहीं एक कर दो आसमां और जमीन कहो यारो क्या करूं क्या नहीं पहला नशा पहला खुमार नया प्यार है नया इंतजार अपना ऐ दिले बेकरार मेरे दिले बेकरार तू ही बता पहला नशा पहला खुमार हेलो पहला खुमार नया प्यार है नया कर लूं मैं क्या अपना ऐ दिले बेकरार मेरे दिले बेकरार तू ही बता थैंक यू मोनी